নমস্কাৰ। কবিতাৰ শিৰোনাম কক বক বেলি হাতেৰে ধৰি চুলি। কবি পিংকুনাথ। উকালি দুচকুৰ ৰামধেনু আকাশ, পি মৃত্যুৰ সোৱাদ, পিছলি পৰি চুলিত ধৰি হাতত প্ৰাণ। ভাগ্যটো আয়ুস থাকে বাঢ়ে কমেও, হেওতাৰ আচত আঁতৰা পৃথিৱীৰ বেলিজনী আজি গাভৰু কইনা। আজি বিদায় উৰুলি ৰাতি, সময়ত বাঢ়িছে ভ্ৰূণ। ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম, টুইটাৰ ভিৰ কৰিছে নৱবৰ্ষৰ শুভেচ্ছা বাণী। নিশাত পোতা ৰঙা নীলা পৃথিৱী, বনভোজত গীতবোৰ মাই খোৱা, পিকনিকত মাতাল লাগি উৰি যায় বাই হেৰাই জীৱন। পৰ্যটন হৈ পৰে কলেজৰ ভাড়াতীয়া সপোন। অলপ খুচুৰা সুখৰ নাটনি, সংকল্প পৰিকল্পনা জীৱন। জীৱন গণিতৰ যোগ বিয়োগ হয় সলাই কেলেণ্ডাৰ, সপোনৰ ন ৰুটিন ওলমে। 12 বাজে পৃথিৱীৰ বুকুত, নৈ বাঢ়ে বান আহে, পোত যায় অতীত 2019। কক বক বেলি চুলিত ধৰি হাত, স্বাগতম 2020। ধন্যবাদ।